মই প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয় নম্বৰ হ'ল ভাটিয়াগালী আঞ্চলিক দিনী তালিমী বোৰ্ডৰ কৰ্মকৰ্তাসকলকো ধন্যবাদ জনাইছোঁ কাৰণ আমি কলিয়াবৰ জিলা দিনী তালিমী বোৰ্ডৰ ফালৰ পৰা কেইদিনমান আগত বৃহৎ এটা সিদ্ধান্ত লৈছিলোঁ, শিক্ষামূলক সিদ্ধান্ত। সেই সিদ্ধান্তত কেইটামান বস্তু গৃহীত হৈছিল। তাৰ ভিতৰত এটা হ'ল জাগৰণ সভা, সজাগতা সভা। সেই সভা আজি কলিয়াবৰ জিলা দিনী তালিমী বোৰ্ডৰ 10টা আঞ্চলিকৰ ভিতৰত ভাটিয়াগালী আঞ্চলিকত প্ৰথম আজি আৰম্ভ হৈছে। এই সভা আৰম্ভ হোৱাৰ নিশ্চয় কিবা এটা উদ্দেশ্য আছে। উদ্দেশ্য হ'ল ডাঙৰ এটা উদ্দেশ্য, আমাৰ প্ৰজন্মসকলক কেনেকৈ দিনী শিক্ষা দিব লাগে। দিনী শিক্ষা যদি আচলতে আমাৰ প্ৰজন্মসকলক দিয়া হয় তেতিয়াহ'লে আমাৰ সমাজ সংস্কাৰ হ'ব, সমাজ আগুৱাই যাব আৰু শিশুসকলৰ ভৱিষ্যত নিশ্চয় উজ্জ্বল হ'ব। সেই উদ্দেশ্য সন্মুখত ৰাখি আমি এটা বৃহৎ সিদ্ধান্ত লৈছিলোঁ। সেই সিদ্ধান্ত আজি ফাৰ্ষ্ট এই ভাটিয়াগালী আঞ্চলিকৰ পৰা আৰম্ভ হৈছে। এই যাত্ৰা শুভযাত্ৰা, শিক্ষামূলক যাত্ৰা। নিশ্চয় এই শিক্ষা যদি আমাৰ প্ৰত্যেকৰ ঘৰত থাকে, শিশুসকলৰ কোমল অন্তৰত যদি আচলতে পবিত্ৰ কোৰআনখন কেনেকৈ শিকিব লাগে, কেনেকৈ শুদ্ধকৈ পঢ়িব লাগে, এই জাগৰণ যদি আমাৰ শিশুসকলৰ অন্তৰত থাকে, নিশ্চয় আমাৰ সমাজ আৰু শিশুসকলৰ ভৱিষ্যত উজ্জ্বল হ'বই। আৰু লগত হ'ল জেনেৰেল শিক্ষা। এই শিক্ষাৰ লগত নিশ্চয় জেনেৰেল শিক্ষাৰ যথেষ্ট প্ৰয়োজন আছে, কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে সৰু অৱস্থাত পবিত্ৰ কোৰআনখন শুদ্ধকৈ পঢ়িব পাৰে, এওঁলোকে যেতিয়া নেকি স্কুলত যায়, স্কুলীয়া লিখা পঢ়া এওঁলোকে ধুনীয়াকৈ কৰিব পাৰে। এই উদ্দেশ্য সন্মুখত ৰাখি আমি আজি জাগৰণ সভাৰ আয়োজন কৰিছিলোঁ। আজিৰ পৰা কি আপোনালোকৰ এই যাত্ৰা আৰম্ভ হৈছে নেকি? হয়, আজিৰ পৰা আৰম্ভ হৈছে। ৰাইজক উদ্দেশ্য কৰি কি আহ্বান জনাব? ৰাইজক উদ্দেশ্য কৰি মানে ৰাইজে এইবিলাক চাই প্ৰত্যেক ৰাইজৰ অন্তৰত নিশ্চয় কিবা এটা উৎসাহ দিব নাহিব যে আচলতে শিক্ষা এনেকৈ দিব লাগে, আমাক শিক্ষা লাগে, শিক্ষা দিয়ক। শিশুসকলে যেতিয়া নেকি এওঁলোকৰ পবিত্ৰ মুখেদি এইবিলাক কথা কৈছে, শিক্ষামূলক কথা, নিশ্চয় ৰাইজে যেতিয়া শুনিব তেতিয়া ৰাইজে সজাগ হ'ব। এইখিনি আছিল আচলতে মহা উদ্দেশ্য। আজি এই ৰেলীখন বা এই কাৰ্যসূচী আপোনালোকে ক'ত পালন কৰিছে? আমি আমাৰ সমাজতে পালন কৰিছোঁ, কাৰণ এইটো হ'ল ৰাজ্যিক দিনী তালিমী বোৰ্ডৰ ফালৰ পৰা আহ্বান। আমাৰ এটা নিশ্চয় বোৰ্ড আছে, ৰাজ্যিক দিনী তালিমী বোৰ্ড। আমিতো ৰাজ্যিক দিনী তালিমী বোৰ্ডৰ তত্ত্বাৱধানত আমি কলিয়াবৰ জিলা দিনী তালিমী বোৰ্ডখন আমি চলাই আছোঁ। এওঁলোকৰ নিৰ্দেশমৰ্মে আমি কামখন আৰম্ভ কৰিছোঁ। আজি ক'ত পালন কৰিছে? আৰু আজি হ'ল ইয়াত যে আৰম্ভ হৈছে, এইটো ভাটিয়াগালী আঞ্চলিক হয়। মই প্ৰথমে কৈছোঁ যে ভাটিয়াগালী আঞ্চলিকৰ এই সজাগতা সভা এওঁলোকে যে আনিছে, ফাৰ্ষ্ট আমাৰ পৰা টানি আনিছে, তেওঁলোকৰ সাহস যে ইমান বেছি, সেই সাহস মই আচলতে ধন্যবাদ জনাব লাগে। আৰু ফাৰ্ষ্টত ধন্যবাদ দিছোঁ এওঁলোকক, যাতে অহা দিনত তেওঁলোকে আৰু এনেকৈ উৎসাহমূলক কাম আগুৱাই নিব পাৰে। আচলতে বিভিন্ন শ্লোগান, মানে কোৰআনৰ শ্লোগান, শিক্ষাৰ শ্লোগান, এই শ্লোগান যেতিয়া নেকি বল উৎসাহ আৱাজ যেতিয়া দিব, তেতিয়া আমাৰ সমাজখন জাগ্ৰত হ'ব। আচলতে সমাজখন আচলতে শিক্ষা দিশত একেবাৰে পিছুৱাই আছে। প্ৰত্যেক শিক্ষাৰ দিশত, জেনেৰেলি কওক, আপুনি আৰবী কওক, নিশ্চয় যদি প্ৰত্যেক শিক্ষাৰ ক্ষেত্ৰত যদি আমাৰ সমাজখন আগুৱাই যাবলগীয়া হয় তেতিয়াহ'লে এইবিলাক জাগৰণ সভা লাগেই।